হাই বন্ধুসকল, মই আছোঁ বৰ্তমান নলবাৰী হাইৱেৰ মাজত, যিখন 27 নেশ্যনেল হাইৱে হয়। চ' আপোনালোকৰ চাওক, আগতে ৰাস্তাটো চাওক, ইমান ডাঙৰ এখন ৰাস্তা, 4 লাইন ৰাস্তা, কিমান স্পীড গাড়ীখন গৈ আছে, তাৰ মাজতে এখন ট্ৰাক এক্সিডেণ্ট হৈছে। মই বিষয়ে কৈ আছোঁ বাৰু। আগতে ৰাস্তাটো চাই লওক, কিমান বিজি ৰাস্তা, কিমান স্পীড গাড়ী চলি থাকে, তাৰ ভিতৰত এখন এক্সিডেণ্ট হৈছে। মই বাৰু এক্সিডেণ্টখন দেখাই আছোঁ, আপোনালোকৰ ৰাস্তাটো চাই লওক, আৰু একদম নলবাৰীৰ মাজত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ বন্ধুসকল, ৱেলকাম টু মাই হেপী জাৰ্ণি ইউটিউব চেনেল। মোৰ চেনেলটো দেখা পালে হেপী জাৰ্ণি ইউটিউব চেনেল। চ' মোৰ চেনেলটো যিসকল নতুন বন্ধু বান্ধৱী আছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, কমেণ্ট কৰিব। যিসকল নতুন বন্ধু এতিয়া তেওঁতে বেল আইকনটো বজাই দিব, যাতে আপোনাৰ নতুন ভিডিঅ'বিলাক আপোনাক দি থাকোঁ। বলক ভিডিঅ'টো চাই থাকক। চ' গাইজ বন্ধু, মই আপোনাক দেখাই আছোঁ ট্ৰাকখন যিখন এক্সিডেণ্ট হৈছে, এই ট্ৰাকখন মানে ষ্টাৰিং ফেল হৈছে। এই আপুনি যে ৰাস্তাটো দেখা পাইছে, এই বগা বগাকৈ, এই ইয়াতে মানে এই ইফালেদি আমাৰ ৰাস্তা হেৰি হৈ গৈছে। ইয়াতে আপোনাৰ এখন মাইলেজ পষ্ট আছিলে, সেইটো মাইলেজ পষ্ট, এই পষ্টত খুন্দা লাগিছে। খুন্দা লাগি তাকো ৰখা নাই, ৰখি পালে একদম লাহে লাহে গৈ এই ইয়াতে আপোনাৰ লাহেকৈ বাগৰি এনেকৈ পৰি গৈছে ট্ৰাকখনত। চ' আপুনি চাই আছে, ট্ৰাকখনত আপোনাৰ ধৰি লওক 5,000 পেকেট আছিলে, মানে আপোনাৰ বাদামৰ পেকেট। চ' এইখন ট্ৰাক আহি আছিলে আপোনাৰ কি বুলি কয়, তামিলনাডুৰ পৰা। চ' বন্ধুসকল, মোৰ পিছফালে দেখা পাইছে, এইখন ট্ৰাকে আজি দিনৰ নহয়, ৰাতি 3টা বজাত এক্সিডেণ্ট হৈছে। চ' মই দেখাই আছোঁ বন্ধুসকল, ট্ৰাকখন কেনেকৈ কি এক্সিডেণ্ট হৈছে, কি হোৱা নাই। চ' আপোনালোকে চাই আছে বন্ধুসকল, উল্টা হৈ গৈছে ট্ৰাকখন, অট'মেটিকলি উল্টা হৈ গৈছে। মানে আগফালটো তলফাল হৈ গৈছে, তলফালটো ওপৰ হৈ গৈছে। মানে মানে যিমানকেইটা চকা আছে, মানে আপোনাৰ কেইটা চকা, ইফালে হ'ল 4টা 8টা, আৰু ইফালে হ'ল 12টা, মানে হ'ল আপোনাৰ টোটেল 12 চাক্কা। ইফালে হ'ল আপোনাৰ 4টা। চাইছেনে আপুনি বন্ধুসকল, এখন ডাঙৰ পুখুৰীত মানে এনেকুৱা বাগৰি পৰিছে। চ' পুখুৰী একদম মাছ তাছ মৰি একদম পানী, কি ক'ব ভাই। মই তাতে গৈছিলোঁতো, মই চাই আছোঁ, নিজে চাইছোঁ, নিজে ভিডিঅ' কৰি পঠাই দিছোঁ আপোনাক। কিন্তু ডাঙৰ কথা এটা হ'ল যে দুজন ড্ৰাইভাৰ আছিলে, দুজনী ড্ৰাইভাৰ এজনৰ মানে বেছি ইনজুৰি হোৱা নাই, অলপ মানে ইনজুৰি হৈছে। তো ট্ৰাকত যিমান বস্তু মানে বাদামৰ পেকেট আছিলে, বস্তা আছিলে, সেই আৰু এটা গাড়ীত উঠাই আছিলে, মানে বেলেগ গাড়ী এখন আনি পেলাই উঠাই আছে। চ' তাৰপিছতো তাতে উঠাব পৰা নাই। লেবাৰকেইটা কৈছে যে নাই, এতিয়া উঠাব নোৱাৰি, গাড়ীটো টানি ৰাস্তাত লওক, তাৰপিছতহে উঠা যাব। বস্তাবিলাক ছিঙি গৈছিলে, একদম মানে গেলা পচা হৈ গৈছে, মানে কি ক'ব আৰু, বাদাম গোন্ধও ওলাই গৈছে। চ' এতিয়া কেৰেং লগাই পালে, আপোনাৰ 2খন কেৰেং লগাই পালে টানি আছে, এতিয়া টানি উঠাই আছে। গাড়ীবিলাক মানে 2খন আপোনাৰ কেৰেং বুলডোজাৰ আহিছে, আহি পেলাই আপোনাৰ কেবল চেবল লগাই টানি চাইছে আপোনাৰ বন্ধুসকল, কেনেকৈ টানি উঠাই আছে। চ' এতিয়া টানি উঠাৰ পিছত আপোনাৰ লেবাৰকেইটা কি কৰিলে, মালখিনি যিখিনি আছে তাৰপিছত বাকী হ'ল। এই যে দুজন ড্ৰাইভাৰ আপোনালোকে দেখা পাইছে, গেঞ্জি পিন্ধা থিয় হৈ থকা, এই দুজন ড্ৰাইভাৰ, এজনে অলপ ভালকৈ দুখ পাইছে, গেঞ্জি ছিঙি গৈছে। চ' এইটো চাওক, আপোনাৰ পানীৰ তলৰ ভাগটো আগতে উভতি আছিলে, এতিয়া টানি উঠাৰ পিছত আপোনাৰ ওপৰ যি তিৰফল বান্ধা আছিলে, সেইকাৰণে মালকেইটা আপোনাৰ পুখুৰীত পৰা নাই। চ' বন্ধুসকল চাই আছে, ইয়াৰ কেনেকৈ টানি আছে, একটা চাইড উঠাৰ পিছত আৰু দ্বিতীয় চাইডটো উঠাই আছে। এইফালে চাইডটো উঠাই আছে। মই আপোনাক সম্পূৰ্ণ ভিডিঅ'টো মানে একদম উঠালৈকে কি হৈছে, কি হোৱা নাই, চব দেখাই আছোঁ বাৰু। চ' বন্ধুসকল, মই এটা কথা ক'ব বিচাৰিছোঁ, যিসকল আমাৰ ভাই বন্ধুসকল আছে, যিসকল গাড়ী চলায় বা ট্ৰাক চলায়, চ' মই সিহঁতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, কাৰণ মই জানো, মই গাড়ী চলাওঁ, গতিকে মই জানো গাড়ী কেনেকৈ চলাব লাগে। গতিকে আপোনালোকে বি কেয়াৰফুল, যিমান স্পীড যায় সিমান মানে ভয়ানক ক্ষতি এইফালে আপুনি দৌৰি গৈ আছে, এনেকুৱা টাইপ। চ' যিমান পাৰে আপোনাৰ ফেমিলি আপোনাৰ কাৰণে ৰৈ থাকে ঘৰত, নিজৰ ফেমিলি নিজৰ কাৰণে বহুত ভাল। চ' অট'মেটিকলি গাড়ীখন আপোনাৰ বাগৰি পৰিছিলে। যিয়ে নহওক, কিবা কাৰেগুটি ড্ৰাইভাৰৰ ভুলৰে হওক বা গাড়ী কিবা ভুলৰে হওক, গাড়ীখন বাগৰি পৰা যে টানি উঠালে বাৰু। চ' আপোনালোকে কেয়াৰফুলি থাকিব। এই বস্তাবিলাক চাইছে কেনেকুৱা, একদম পূৰা ছিঙি গৈছে, বস্তাবিলাক পচি গৈছে একেবাৰে। এতিয়া লেবাৰকেইটা আনি পেলাই মানে আপোনাৰ বহুত টাইম লাগিব, গাড়ী ভৰ্তি হৈ আছে একদম বাদাম। বাকী 5,000 পেকেট আছিলে, তাৰে 2,500 পেকেট বেলেগ গাড়ী এখন আগতে লৈছিলে, আৰু 2,500 পেকেট একদম তলত পৰি আছিলে, সেইখিনি উঠাব পৰা নাই।
বন্ধুসকল বি কেয়াৰফুল আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন বজাই দিব যাতে নতুন ভিডিঅ' আপোনালোকে পাই থাকে চ' বন্ধুসকল এনেকুৱা যিসকল বন্ধুসকল গাড়ী চলাইছে ভাল কেয়াৰফুল থাকিব চ' থেংক ইউ ছ' মাছ বন্ধুসকল বাই বাই হেপী জাৰ্ণি